নমস্কাৰ বন্ধুসকল, ফানবক্স অসমৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিহু সমাগত, আশা কৰোঁ সকলোৰে ভাল আৰু বিহু এনজয় কৰি আছে। নতুন নতুন কাপোৰ লওক, 2 বছৰৰ মূৰত চান্স পাইছে বিহু উদযাপন কৰিবলৈ। সকলোৰে ভালদৰে এনজয় কৰক। আমিতো হাৰিয়ানাত আছোঁ, আমাৰ বিহু নাই, ঢোল তাল এইবিলাক মাত অকল মোবাইলতে শুনিবলৈ পাইছোঁ, বাকীটো আমাৰ ওচৰত একোৱেই নাই। তথাপিতো এটা ধামাকা ব্লগ লৈ আহিছোঁ, চাই থাকিব শেষলৈকে। ব্লগটো হ'ল আমি যাম এতিয়া ধাৰামণ্ডল হ'ল ইয়াত লোকেলে কোৱা মতে আগতে 5 মাণ্ডপ যেতিয়া অজ্ঞাতবাসত আছিলে তেতিয়া পানী জমা কৰিবৰ কাৰণে এনেকৈ ঠায়ে ঠায়ে পুখুৰী খান্দিছিলে। তাৰে এটা জেগাৰ নাম হ'ল ধাৰামণ্ডল। আজি গৈ আছোঁ ধাৰামণ্ডললৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। হেল্ল' গাইজ, আমি এতিয়া আছোঁ পিঞ্জৰ মেইন টাউনত। খোজকাঢ়ি আহি আছোঁ। এটা কেছ হ'ল, কোনেও গা ধোৱা জোচতে ATM কাৰ্ড নানিলে। এতিয়া আমাৰ ওচৰত কেছ নাই, সেইকাৰণে আমি বেছি দূৰলৈ যাব নোৱাৰিলোঁ। খোজকাঢ়িয়ে যিমানটো যাব পাৰোঁ চাওঁ। प्लान ए कैंसिल हो गया। थोड़ा प्लान बी बता दो यार। अब प्लान बी पे चलेंगे। हाँ, अब प्लान बी कहाँ चलना है बोलो। धारामंडल। ओ धारामंडल। অৱশেষত 3-4 কিলোমিটাৰমান খোজকাঢ়ি অহাৰ পিছত পালোহি ধাৰামণ্ডল। দাদাই কোৱা মতে ইয়াত আগতে যেতিয়া 5 পাণ্ডৱ অজ্ঞাতবাসত আছিলে তেতিয়া ইয়াত আহি গা পা ধুইছিলে বুলি কৈছে। ভালকৈ নাজানো ইমান, সুধিব লাগিব। সুধি মেলি ভিডিঅ'টো শেষত এবাৰ ক'ম বাৰু কি হৈছিলে ইয়াত। বাকী বলকচোন ভিতৰলৈ যাওঁ, চাওঁ কিনো আছে ভিতৰত। ভিতৰত সোমাই দেখিলোঁ যে সৰু সৰু বাচ্চা কেইটামানে পূৰা গা ধুই আছে আৰু চাৰিওফালে ভগৱানৰ মূৰ্তি আৰু ফটো ৰাখি থোৱা আছে ধুনীয়াকৈ। আৰু পানীটো বহুত ঠাণ্ডা, বাচ্চাকেইটাই কৈছে। সেইকাৰণে আমিও গা ধুওঁ আৰু এতিয়া। ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে মৰম কৰি যাব। আপোনালোকে মৰম কৰিলে বা ভিডিঅ'টো চালে, ছাবস্ক্ৰাইব কৰিলে, কমেণ্ট কৰিলে আমিও ভিডিঅ' বনোৱাত অলপ সাহস পাওঁ। ৰেডি হৈ গ'লো। কাপোৰ খুলি আছো लगाओ यार। गंदा आदमी। ধাৰামণ্ডল ইয়াতে আৰু 5 পাণ্ডৱে গা ধুইছিলে। দ্ৰুপদী কিবা হয় বুলি কয়, এইটো নাজানো, পিছত ক'ম। এতিয়া প্ৰথম গা ধুই লওঁ। हम लोग अभी स्विमिंग करने के लिए आ गए। छोटा सा नदी है, उधर ही कूदेंगे, खेलेंगे, दोस्त करेंगे। ठीक है, चलो। अभी मजा आएगा ना भिड़ो। ले अपुन। मजा लाला। मजा सुई। मजा। আমাৰ দৰিমনে পানীত জঁপিয়াই লৈ সেয়া পানী খাই আছে। এবুকো পানীতে জঁপিয়াই লৈ। মই এতিয়া দেখি পেলাইহে উঠাই দিছোঁ, নহ'লে ই আজি গ'লেহে তেনেকৈ আজি পানীতে। এবুকো পানীত সাঁতুৰিব নাজানে। থিয়ৰি থাকিলে হয়। ये देखो, मजा। आरु लगे। नाप जाम। हट जाओ भाई। बड़ू सफिया, बड़ू जाम। আকৌ एक घंटा होगा बड़े को निकलने का नाम नहीं है। नहीं भैया हम अभी आए।
ठीक है ठीक है ठीक है ठीक है चल दे हाँ বেছি উৎপাত কৰি আছিলোঁ দাদা দুজন মানে আহি গালি দিলে দিয়া সেইকাৰণে ওপৰ চব নামি দিলে এতিয়া চাইলেণ্ট পুৰা গাড়ী লাগে पुन्हा करा है सांग हां ठीक है सांग हां हाँ अभी ठीक है आ जाओ ठीक है स्टार्ट भाई 1 2 3 अरे तू तो पहले हार गए अपुनुला अपनुलाल बोलो लाल अरे दीपक भैया खत्म गौतम विनर शाबाश बेटा बहुत बढ़िया मुन्ना क्या सिला सब मेरे पुट देखा यार ओवर रीड सब क्या सिला सब गाली दिले स्विमिंग पूल रहा है धर्म लाहे लाहे साइलेंट আমি বেছি জুস দেখালো এখানে গালি খালো এতিয়া এখানে লাহে লাহে আমাৰ জোচ বেছি থকা দুটা মানে একদম ওপৰত উঠিছিলে ইয়াত ওচৰৰ মানুহে আহি গালি দিলে এইটো চুইমিং পুল নহয় এইটো ধৰ্মশালা এটা জেগাহে ইয়াত ওপৰত উঠিব নাপায় সেইকাৰণে আকৌ চবকে নমাই দিছোঁ ওপৰৰ অমিতে পানীলে ভয় কৰে তেমটা খাটিবলৈ শিকাম ঠিক আছে বঢ়িয়া কেনে ধৰিলে তো দিছে प्लीज भाई ঠিক আছে বঢ়িয়া বহুত দিনৰ মূৰত গা ধুই ভাল লাগিলে এনেকে আগতে গা ধুইছিলোঁ এইটো একচুৱেলি আগতে পাণ্ডৱে যেতিয়া বনবাসত আহিছিলে তেতিয়া ইয়াতে গা ধুইছিলে বুলি কয় আৰাম লাগিলে না গা ধুই মজা লাগিছে এইটো কি নামটো ধাৰামণ্ডল ধাৰামণ্ডল হনুমান মন্দিৰ পিঞ্জোৰত আছে প্ৰাচীন হনুমান মন্দিৰ হয় এইটো মস্তি লাগিল গা ধুই গৰম দিন প্ৰায় এইটো চুইমিং পুল নহয় চুইমিং পুল নহয় এইটো এটা ধৰ্মস্থান হয় ইয়াতে পাণ্ডৱে কিবা গা ধুইছিলে বুলি কৈছিলে আগতে সেইকাৰণে আমি আহিলে এবাৰ গা ধুই ল'লোঁ कैसा लगा अच्छा था ये क्या है ये टीका किसने लगाया ये मैंने खुद लगाया ओह नाइस नाइस नहीं लगा मुझे ओह आ गया चलो कैसा लगा नहा के हाँ बहुत अच्छा लगा जोर গা ধুই আহিলোঁ এতিয়া পুৰা জাম লাগি আছে ৰাস্তাত আগত কিবা অভাৰব্ৰিজ বনাই আছে সেইকাৰণে পুৰা জাম লাগি আছে আমাৰ গাড়ীও নাই বাইকো নাই চাইকেলো নাই আমাৰ টেনশ্যন নাই আমাৰ ভৰি এয়া ভৰি পুৰা চলি আছে যিমান ট্ৰেফিক জাম লাগক কথা নাই আমাৰ ভৰি চলিয়ে থাকিব এতিয়া ৰুমলৈ আহি আছে চব খোজকাঢ়ি এয়া নাথ আহি আছে পল্টন আহি আছে চব আহি আছো নাথে কিবা ক'ব 15 তাৰিখে পঞ্জাৱ অমৃতসৰ গৈ আছো গল্ডেন টেম্পল আপোনালোকক দেখাই থাকিম তাৰপিছত আমাৰ ব্লগবিলাক চাই থাকিব আৰু ধামাকা ব্লগ আহি আছে হাৰিয়ানাত কেনেকৈ আমি কেনেকৈ কাম কৰোঁ আৰু যদি এটা লাষ্ট ভিডিঅ' আমাৰ ভাইৰেল হৈছে আৰু যদি 2-3টামান ভিডিঅ' ভাইৰেল হয় আমি পাৰ্মিশ্যন লৈ আমাৰ এৰ'ড্ৰমৰ ভিতৰত আমি ভিডিঅ' বনাম তাত আমি দেখাম চেচনা ফ্লাইং ক্লাবত কি থাকে সেইবিলাক চব দেখাম এনেকৈ আপুনি পাইলট পঢ়িব পাৰে সেয়ালৈকে আমি কম চব আমি এভৰিথিং ক'ম চাই থাকিব আমাৰ ব্লগবিলাক বাই বাই গুড নাইট জয় অসম বাই বাই ছাবস্ক্ৰাইব কৰিব